টকাটো ডিপেণ্ড কৰিছে এতিয়া পেট্ৰলৰ কথা ডিপেণ্ড কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ ওপৰত ডিপেণ্ড কৰিছে আপোনালোকে নিশ্চয় এটা কথা জানে আজি 100 টকা হোৱা বুলি কৈ আছে কিন্তু আমাৰ আগতে অসমতকৈ কিন্তু অন্য ৰাজ্যত কিন্তু 100 টকা কেতিয়াবাই হৈ তেতিয়া কিন্তু আমাক কিন্তু কোনো ধন্যবাদ দিয়া নাই যে অসমত এতিয়ালৈ 100 টকা হোৱা নাই নো ডাউট এইটো আমি ভাল পোৱা নাই 100 টকা হোৱাটো বা মনত আমি বেয়াও লাগিছে কিন্তু যিহেতু ডিপেণ্ড কৰে বিভিন্ন ধৰণৰ কথাৰ ওপৰত জিএছটিৰ ওপৰত ডিপেণ্ড কৰে কিমান বেৰেলত কিমান দাম পৰে আন্তঃৰাষ্ট্ৰীয় এইটো ডিপেণ্ড কৰে গতিকে মই ভাবোঁ যে আগন্তুক দিনত এইটো সুস্থিৰ পৰিৱেশ হয়তো সুস্থিৰ অৰ্থনীতি যিহেতু আহিছে মাননীয় মোদী ডাঙৰীয়াই ইয়াকে টেকেল কৰিব পাৰিছে কাৰণ কিয় যে আচলতে এই সময়ত অৰ্থনীতি বিধ্বস্ত হ'ব লাগিছিলে অন্য বহুত ৰাষ্ট্ৰৰ অৰ্থনীতি বিধ্বস্ত হ'ল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অৰ্থনীতি বিধ্বস্ত হ'বলৈ দিয়া নাই এনেকুৱা প্ৰত্যাহ্বানৰ সমূহত আমি এটাও কিন্তু ক্ষুধাটোৰ নাই কিন্তু ব্যক্তি আৰু যাৰ কাৰণে আজি অন্ন সুৰক্ষাৰ জৰিয়তে যিমানবোৰ ৰেচন সামগ্ৰী যোগান ধৰি আহিছে এই কৰোণা কালৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিলৈ আমি 5 কিলোকৈ অতিৰিক্ত ৰেচন সামগ্ৰী দি আহিছোঁ আৰু যাৰ কাৰণে যোৱা এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈ আমি 2,51 লাখ বেনিফিচিয়াৰী হিতাধিকাৰীক অতিৰিক্ত 5 কিলো পৰ্যন্ত চাউল আমাৰ দি আছে যাৰ কাৰণে নেকি প্ৰতি মাহে 27,000 কোটি টকা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খৰচ কৰি আহিছে গতিকে মই সেইকাৰণে ভাবোঁ যে এই অৰ্থনীতিক চম্ভালি লোৱাত সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু আগন্তুক দিনত নিশ্চয় সফলতা লাভ কৰিব এতিয়া নাটনিৰ বিষয়টো বিশেষকৈ ডিপেণ্ড কৰে আমাৰ যিটো বটলিং প্লেণ্ট আছে বটলিং প্লেণ্টৰ ওপৰত ডিপেণ্ড কৰে গতিকে আৰু সেইটোৰ লগতে যি তেওঁলোকৰ পৰিবহণ ব্যৱস্থা সেই পৰিবহণ ব্যৱস্থাও এইটো ডিপেণ্ড কৰে কিন্তু মই এই বিষয়টো এতিয়াও জ্ঞাত হোৱা নাই গতিকে মই এইটো ডিচিৰ লগত আজি টেক আপ কৰিম মই ভাবোঁ যে মূল্যবৃদ্ধি আগন্তুক দিনত উপ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় আৰু নেপেলায় এইকাৰণে কৈছোঁ যে আমি স্বাভাৱিকতে ময়ো মূল্যবৃদ্ধি লৈ পেলাই উদ্বিগ্ন আৰু অকল মই বুলি নহয় অসমৰ ৰাইজে হওক বা অসমৰ মুখ্যমন্ত্ৰী হওক বা আমি প্ৰতিগৰাকী ব্যক্তি উদ্বিগ্ন কিন্তু যিহেতু এই মূল্যবৃদ্ধিটো অকল অসমত হোৱা নাই এইটো হৈছে সমগ্ৰ সৰ্বভাৰতীয় পৰ্যায়ত হৈছে আৰু এই সৰ্বভাৰতীয় পৰ্যায়ত হোৱাৰ কাৰণটো হৈছে কি যে এই সময়ত যি উৎপাদন হ'ব লাগিছিলে সেই উৎপাদনৰ যি ৰেট সেই হাৰটো আমাৰ বহু কম আছে আমি সকলোৱে জানো এইটো ডিপেণ্ড কৰে আমি অৰ্থনীতিত পঢ়ি আহিছোঁ যে মূল্যবৃদ্ধিটো ডিপেণ্ড কৰে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত যে ডিমাণ্ড কিমান আছে আমাৰ তাৰ বিপৰীতে ছাপ্লাই কিমান হয় গতিকে যদি ডিমাণ্ডৰ বিপৰীতে ছাপ্লাই যদি কম থাকে তেতিয়া মূল্যবৃদ্ধি হয় আৰু যদি ডিমাণ্ডৰ বিপৰীতে যদি ছাপ্লাই যদি এভেইলেবল থাকে যোগান যদি এভেইলেবল থাকে তেতিয়াহ'লে মূল্য হ্ৰাস হয় বা অপৰিৱৰ্তিত হৈ থাকে এতিয়া চাওক আজি খাৰুৱা তেলৰ সমগ্ৰ ভাৰতবৰ্ষই আমি খাৰুৱা তেল প্ৰডাকশ্যন কৰোঁ আমি 27% মাত্ৰ বাকী কিন্তু আমি ডিপেণ্ড কৰিব লাগে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ডিপেণ্ড কৰিব লাগে গতিকে খাৰুৱা তেলকে হওক আমাৰ মগু দাইলৰে হওক মচুৰ দাইলে হওক যিমানবোৰ সামগ্ৰী এই সামগ্ৰী যে অকল গুৱাহাটী বা শিলচৰ বা ডিব্ৰুগড় বা বঙাইগাঁৱত যে বাঢ়িছে সেইটো নহয় আমি যদি মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ যদি তালিকাখন যিখন তালিকা সন্ধিয়া তেওঁলোকে প্ৰকাশ কৰে তেওঁলোকৰ পৰ্টেলত সেইটো যদি চাওঁ আমি দেখা পাওঁ যে বেংগলোৰত যি দাম আছে আমাৰ ইয়াতো অসমতো হয়তো কম বেছি পৰিমাণে ক'ৰবাত হয়তো 1 টকা কম আছে হয়তো ক'ৰবাত 1 টকা হয়তো বেছি আছে গতিকে এইটো সৰ্বভাৰতীয় পৰ্যায়ত এই মূল্যবৃদ্ধিটো হৈ আছে গতিকে অসমৰ ৰাইজে যিহেতু বিবেকিক অসমৰ ৰাইজে বুজি পায় জানি পায় আৰু বুজি জানি যিহেতু ভোট দি আহিছে আৰু লগতে অসমৰ ৰাইজৰ হৃদয়ত যিহেতু ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট আছে গতিকে এই 5টা বিধানসভাতো ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰ দলকে ভোট দিব বুলি মই আশাবাদী বিৰোধী দল কৰি চাওক বহু সময়ত আমি দেখোঁ যে মূল্যবৃদ্ধি হৈ থকাৰ সময়তো নিৰ্বাচন হয় ৰাইজে বুজি পায় যিহেতু তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত দিয়ে বা মূল্যৰ হ্ৰাস হ'লেও আজি যদি মূল্যৰ হ্ৰাস হ'লেও যে আজি যে আমাক যে অতিৰিক্ত মৰম কৰিব সেইটো নহয় গতিকে অসমৰ ৰাইজে বুজি পায় শ্ৰদ্ধাৰ অসমবাসী ৰাইজে এইটো কথা আগৰ পৰা জানি আহিছে তথাপি ইছ্যু এটাতো থাকিবই বিৰোধী এইটো ইছ্যু থাকিব আৰু সেইটোক লৈ পেলাই আমিও উদ্বিগ্ন গতিকে আগন্তুক দিনত নিশ্চয় এইটো সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে আমি ইয়াৰ পৰা সকাহ পাম বুলি মই আশাবাদী